फैबाय थानाय अक्ट'बर दानाव रमद बर'आनो बिटिआरनि गाहाय खुंगिरि महरै फिन आरोबाव समायखिरा लागोन। बे बाथ्राखौ बुंदों एमएलए जलेन दैमारिया। तामुलपुर जिल्लानि 26 नं दारांगाजुलि बिटिसि बियाबनि आवथायाव इउपिपिएल दोलोनि जयनिं हाबाफारि। तामुलपुर जिल्लानि 26 नं दारांगाजुलि बिटिसि बियाबनि आवथायाव थानाय बालाहाटी गामियाव इउपिपिएल दोलोनि मोनसे गेदेरथार जयनिं हाबाफारि जानानै थाङो। तामुलपुर बियाबनि एमएलए जलेन दैमारिनि नुजाथिनायाव बालाहाटी गामिनि सान्थालि हारिनि लोब लोब सुबुंफोरानो इउपिपिएल दोलोआव हाबफैयो। गोदानै हाबफैनाय सुबुंफोरखौ बरायनानै एमएलए जलेन दैमारिया बुंथियोदि फैबाय थानाय बिटिसि बिसायख'थियाव इउपिपिएल दोलोआ गोख्रों जानानै बाहागो लागोन। बिटिआरनि गाहाय खुंगिरि रमद बर'नि मिशन आरो भिजनखौ लानानै मोनफ्रोमबो हारि माहारि आरो रायजोफोरनि फारसे गोख्रों खामानि मावनायखौ नुनानै बिटिआर हालामनि लोब लोब सुबुंफोरानो इउपिपिएल दोलोआव जयनिं जादों। बे समाव दारांगाजुलि बिटिसि बियाबनि गामियारि ओनसोलनि रायजो राजाफ्रा इउपिपिएल दोलोआव हाबनो थाखाय थियारि जानानै दं होननानै बुंथियो। बेजों लोगोसेयैनो एमएलए जलेन दैमारिया बुंथिबावोदि फैबाय थानाय सेप्तेम्बर दानाव जानो गोनां बिटिसि बिसायख'थियाव रायजो राजाफोरनि मददजों इउपिपिएल हानजायानो बांसिन मासि लानानै रमद बर'आनो फिन आरोबाव गाहाय खुंगिरिनि समायखिरा लागोन होननानैबो रोखायै फोरमायथियो। बिटिआৰৰ আজি নিৰ্বাচনী বঁটা বলিছে। অহা 2025 সেপ্টেম্বৰত নিৰ্বাচন হ'ব। গতিকে আজি ইউপিপিএল দলে সক্ৰিয়ভাৱে ৰাইজৰ ওচৰত আহিছোঁ আৰু ৰাইজৰ বহুত মৰম আৰু আশীৰ্বাদ পাইছোঁ। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আদৰ্শ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ভিজন যে বিটিআৰখন আজি অসমৰ ভিতৰত মাত্ৰ নহয় ভাৰতৰ বিশ্বৰ ভিতৰত প্ৰতিষ্ঠা কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক আজি ৰাইজে যথেষ্টখিনি ভাল পাইছে। সকলো জাতি জনগোষ্ঠীক আজি এটা নিজৰ জীয়াই থকাৰ কাৰণে প্ৰেৰণা নিজৰ অধিকাৰবিলাকক আজি আগুৱাই লৈ যোৱাৰ কাৰণে যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰয়াস সেই প্ৰয়াসক সকলো জাতি জনগোষ্ঠী ভাল পাইছে। এই হিচাপে ইয়াৰ কাৰণে আজি দৰংগাজুলিতো প্ৰতিটো গাঁওবিলাকত আজি ইউপিপিএলক যোগদান কৰাৰ কাৰণে ৰৈ আছে। আমি প্ৰতিটো গাঁওবিলাকত যোগদান কাৰ্যসূচী লৈ আছোঁ। আজি বালাহাটীত আমাৰ 300ৰো অধিক ৰাইজ ইয়াত নিজে আমাক মাতিছে আৰু মাতি আজি ইয়াত সভা কৰি আজি ইউপিপিএলত যোগদান কৰিছে আৰু দৰংগাজুলিৰ বিভিন্ন অঞ্চলত আজি ইউপিপিএলক প্ৰমোদ বড়ো ডাঙৰীয়াক ভাল পাই যোগদান কৰাৰ কাৰণে ৰেডি হৈ আছে। 5টা বছৰ আমি সম্পূৰ্ণ কৰিম। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল চৰকাৰ আজি ইয়াত আমি ইউপিপিএল বিজেপি চলাই আছে। গতিকে আজি ইয়াত 5টা বছৰ সম্পূৰ্ণ কৰাৰ পিছত পুনৰবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আজি ইয়াত বিটিআৰ প্ৰধান বা চিফ হিচাপে শপত গ্ৰহণ ল'বলৈ গৈ আছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদত আজি আপোনালোকে চাওক যে যি সময়ত মানুহে নিজৰ জাতিৰ সমস্যা নিজৰ ল'ৰা ছোৱালীৰ শিক্ষাগত সমস্যা বা নিজৰ জাতিৰ অধিকাৰ মানুহে পাহৰি গৈছিল যে আমি বিটিআৰ অঞ্চলত বসবাস কৰোঁ, আমাৰ জাতিৰ কিবা উন্নতি হ'ব না নাই, আমাৰ জাতিয়ে আগবাঢ়ি যাব পাৰিব না নাই, আমাৰ জাতিৰ ল'ৰা ছোৱালীয়ে শিক্ষা বা বিভিন্ন দিশত আগবাঢ়িব পাৰিব না নাই, এই যে চিন্তা সেই চিন্তাটো মানুহে নিজৰ মনৰ পৰা এৰাই পেলাইছিল। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পিছত বিটিআৰ প্ৰধান হিচাপে দায়িত্ব লোৱাৰ পিছত আজি 26টা জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰৰ কথা খোলা মঞ্চত ক'ব পাৰিছে যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যে মোৰ জাতিৰ সেইটো সমস্যা আছে, মোৰ জাতিৰ সেইটো সমাধান কৰিব লাগে, সেইবিলাক যি অধিকাৰ সেই অধিকাৰবিলাক আজি দাঙি ধৰিছে। ইয়াৰ কাৰণে আজি 35 লক্ষ মানুহ 26টা জাতি জনগোষ্ঠী আজি নিজে উইলিংলি আজি প্ৰমোদ বড়ো ডাঙৰীয়াক আজি সমৰ্থন কৰিবলৈ আহিছে আৰু নিশ্চিতভাৱে ছেপ্টেম্বৰত হ'বলগীয়া যি নিৰ্বাচন এই নিৰ্বাচন ইউপিপিএলে মেজৰিটি পাই অক্টোবৰত প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চিফ হিচাপে শপত গ্ৰহণ কৰিব। আজি আমাৰ তামোলপুৰ সমষ্টি বা তামোলপুৰ জিলাত বেছিভাগে ইউপিপিএলৰ হাতত নাছিলে, কিন্তু যিবিলাক ইউপিপিএলৰ হাতত নাছিলে সেই যি সমষ্টিবিলাক আজি ইউপিপিএলৰ হাতত আহিছে আৰু ৰাইজে ইউপিপিএলক স্বতঃস্ফূৰ্তভাৱে এই সমষ্টিবিলাক ইউপিপিএলক অৰ্পণ কৰি দিয়াৰ কাৰণে ৰাইজে নিজে লাগি আছে আৰু ৰাইজে সহায় কৰিছে আৰু ইয়াৰ কাৰণে আজি আমি তামোলপুৰ জিলাৰ ভিতৰত
তামোলপুৰ আৰু গড়াইচৰ সমষ্টি দুটা MLA সমষ্টিৰ ভিতৰত আমি ভাল ধৰণে ইয়াত চিটখিনি আমাৰ হাতত আনিবলৈ সক্ষম হ'ম।